স্যার সোমাব পাৰোনে? সোমায়া ৰচ তোৰ বাৰু ইমান সদায় কিয় দেৰি হয় বাৰু কচোন তই মানে ৰাস্তাই ঘাটে উৎপাত কৰি আহ নেকি? তোৰ মাৰক লগাবলৈ আছে কথা কেইটামান তোক দেখিছোঁ মই। স্যাৰ মানে চাইকেলত আহোঁ যে ৰাস্তাত গাড়ী মটৰবোৰ বহুত উৎপাতত চলাই আহে যে সেইকাৰণে সাৱধানে আহোঁতে মোৰ অলপ দেৰি হৈ যায়। বাহ বহিবি তোৰ ফটোৱা লেকচাৰ শুনি থাকিবলৈ মোৰ টাইম নাই। তোক পঢ়াই মেলি মোৰ কাম আছে, যাবলৈ আছে। বহিবি তই আজি দেৰিকৈ আহিলি একো নাই। আগৰ দুদিন তই কিয় অহা নাছিলি সেইটো ক। স্যাৰ মোৰ ককা মৰিল যে সেইটো কাৰণে অহা নাছিলোঁ। তোৰ এইকেইদিনত ককা এটা মৰি গৈছিলেহে, আকৌ এটা মৰিলে। তোৰ ককা আছে কেইটা সেইটো কচোন বাৰু তই। নহয় ছাৰ, মোৰ ভাগৰ মাকৰ বাপেকৰ কথা কৈছোঁ আপোনাক। হ'ব কিতাপ উলিয়া। কিতাপখন দে। প্ৰশ্ন লিখ। আকৌ প্ৰশ্ন দিলে ভাল, টিউচন মাষ্টৰ নহ'লে। গৰু কি ভাবি আছ তই? তোক প্ৰশ্ন লেখ বুলি ক'লো নাই মই? ছাৰ তাকেই ভাবিছোঁ কবিতা এটাকে পঢ়োঁ নেকি। মাষ্টৰ কোন? আপুনি। প্ৰশ্ন লিখ। ভাল মাষ্টৰ। কি ক'লি তই? আপুনি ইমান ভাল। হ'ব প্ৰশ্ন লিখ তই। মুনিয়া দোকানলৈ 1 কিলোমিটাৰ দূৰ হ'লে তোৰ বাই ভাগৰ মোলৈ মৰম কিমান? কি এনেকা প্ৰশ্ন থাকে নেকি? মাষ্টৰ কোন? আপুনি। তোৰ বাই ভাগৰ বয়ফ্ৰেণ্ড কেইটা? আপোনাক কেলে লাগে? সেইটো জানো মই। ঐ জানো যদি ক না। মই মাক লগাই দিম আকৌ। হ'ব নকবি মাক ভুলতো নকবি। আজিলৈ ছুটি, টিউচন ছুটি দে।